SCRT DLED প্ৰিয়েণ্টি টেষ্টৰ এডমিট কাৰ্ড ইতিমধ্যে মুকলি হৈছে আৰু সেই এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম গতিকে বন্ধুসকল ভিডিঅ' ডিছক্ৰিপশ্যনত চাই থাকিব তো এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ আপোনালোকে চিম্পলি ভিডিঅ'টো ডিছক্ৰিপশ্যনত থকা লিংকটোৰে গৈ আপোনালোকে চাৰ্চ কৰিব চাৰ্চ কৰাৰ পিছত প্ৰথম যোনটো ৱেবছাইট খোল খাব এই ৱেবছাইটত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে চিম্পলি এনেকৈ দেখা পাব এনেকৈ ডাউনলোড এডমিট কাৰ্ড অপশ্যনটো ক্লিক কৰিব ডাউনলোড এডমিট কাৰ্ড অপশ্যন ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব তাত ডাউনলোড এডমিট কাৰ্ড যোনটো আছে অপশ্যন এই অপশ্যনটো ক্লিক কৰিব এই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰিব ক্লিক কৰাৰ পিছত গো অপশ্যনটো ক্লিক কৰিব গো অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব এই পিছত আপোনাৰ ডাউনলোড এডমিট যোনটো অপশ্যন আছে এই অপশ্যনটো ক্লিক কৰিব এই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এডমিট কাৰ্ড ডাউনলোড হৈ যাব তেনেকৈ এডমিট কাৰ্ড ডাউনলোড হৈ যাব তো চব আপোনালোকৰ এইখিনি আছিল আজি ভিডিঅ'টোত